বন্ধুসকল আজি আমি শিকিম এইবোৰ এডভান্স ইংলিছ ষ্ট্ৰাকচাৰ এনে ধৰণৰ ইংলিছ ষ্ট্ৰাকচাৰ যদি আপুনি শিকিব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লিংক ডেসক্ৰিপচনত দিয়া হৈছে গতিকে দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো বলা ইয়াৰে প্ৰথমটো হৈছে would it be okay আৰু ইয়াৰ অৰ্থ হৈছে ঠিক হ'বনে চলিবনে ভাল হ'বনে এনে সেন্সত সেন্টেন্স চাওয়া would it be okay if I come late মই দেৰিকে আহিলে চলিবনে হ'বনে এনেকৈ would it be okay if I go there মই তালৈ গলে ঠিক হ'বনে চলিবনে হ'বনে friends last sentence to আপোনালোকে translate কৰিব would it be okay if she cheats you next হৈছে over and over again বাৰম্বাৰ বাৰে বাৰে sentence হৈছে I feel like listening to that song over and over again hey গীতটো বাৰে বাৰে শুনিবলৈ মোৰ মন যায় don't repeat the same mistake over and over again বাৰে বাৰে একেটা ভুল কৰি নাথাকিব বাৰে বাৰে একেটা ভুল নকৰিব I watched the movie over and over again now you translate it next হৈছে no matter what happens যিয়ে নহওক লাগিলে আমি কওঁ যে no matter what happens I will support you যিয়ে নহওক মই আপোনাক support কৰিম no matter what happens I will make my dream come true যিয়ে নহওক মই মোৰ সপোন বাস্তৱায়িত কৰিম make one's dream come true বুলি কওঁ যে সপোন সঁচা কৰি তোলা মই মোৰ সপোন পূৰণ কৰিম এনেকৈ no matter what happens I will pass the exam আমাৰ লাষ্টটো হৈছে sooner or later সোনকালে এদিন নহলে এদিন কেতিয়া নহলে কেতিয়াবা sentence হৈছে keep practicing sooner or later you will be able to speak English practice কৰি থাকা সোনকালে এদিন নহলে এদিন আপুনি ইংৰাজী ক'ব পাৰিব keep working hard sooner or later you will be able to achieve your goal এনেকৈ পৰিশ্ৰম কৰি থাকিব এদিন নহলে এদিন আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব